रायमाना हादरारि पार्कनि गाहाय गेटखौ दिनै बेखेवबाय। क'क्राझार जिल्लानि कसुगा हाग्रा बिफाननि वेस्टार्न रायमाना फरेस्ट रेन्जनि सिङाव थानाय रायमाना हादरारि पार्कनि गाहाय गेटखौ बेखेवनाय जाबाय। 1 नं गसाइगाव बियाबनि एमएलए जिरन बसुमतारिया गेटखौ बेखेवनानै होयो। गेट बेखेवनाय हाबाफारियाव एमसिएलए रेवरेवा नार्जिहारि डिएफअ दिजेन्द्र बसुमतारिजों लोगोसे हाग्रा बिफाननि गोबां मन्थ्रिफोर आरो गल्डेन लांगुर इक' टुरिजम ससाइटिनि सोद्रोमाफोरा नुजाथिदोंमोन। मख'जाथावदि रायमाना हादरारि हाग्रामायाव गोबां जिब जुनार बांनायनि खौरां मोननाय जादों। लोगोसेनो हाग्रामायाव दावबायारिफोरनि फैनायनि बिबाङाबो बांबोदों होननानै फोरमायो एमएलए जिरन बसुमतारिया। আমি সবেই জানো যে ৰাইমনাটো নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰাৰ পিছত ইয়াত আমাৰ দেশৰ তথা বিভিন্ন দেশৰ পৰা আমাৰ যিসকলে ইয়াত পৰিবলৈ আহে, এই পৰিবলৈ যিটো আহে তেতিয়া সিহঁতে গম নাপায় যে এইটো কি পাৰ্ক হয়। ভালকৈ ইয়াত গেট নথকাৰ কাৰণে তাৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰখনে আমাৰ ৰাইমনা নেশ্যনেল পাৰ্কৰ এইটো এণ্ট্ৰি যিটো গেট এইটো আমি আজি উদ্বোধন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ নিশ্চয়কৈ এতিয়া মানুহবিলাকে আহিলে ইয়াতে প্ৰথমতে দেখা পাব যে আমি ৰাইমনা নেশ্যনেল পাৰ্কত আহি গ'লোঁ। তো গতিকে বিভিন্ন জাগাৰ পৰা আশা যিসকল আমাৰ আলহীসকল আহিব তেওঁলোকে আহাৰ লগে লগে ইয়াতে গম পাব যে আমি এতিয়া মেইন জাগাতে আহি গ'ল। গতিকে ইয়াৰ লগত সংগতি ৰাখি আজি আমি এইটো উদ্বোধন কৰিছোঁ। আমাৰো ভাল লাগিল যে এটা ডাঙৰ নেশ্যনেল পাৰ্ক আছে ইয়াত আৰু বিশ্বত যিবিলাক প্ৰজাতিবোৰ পোৱা নাযায় ইয়াত পাবলৈ সক্ষম হৈছে। ইয়াত গল্ডেন লাংগুৰকে আদি কৰি এতিয়া বিভিন্ন ধৰণৰ প্ৰজাতিৰ বাঘবিলাককে পায় আৰু বিশেষকৈ হাতীটো ইয়াত নামজাদাই আছে, বহুত হাতী আছে আৰু চৰাই চিৰিকটি বহুত আছে। আৰু আপোনালোকে শুনিলেই বোধ হয় মানে আচৰিত পাব, আমিও জাগাতে হ'লেও কিছুমান স্পেচিছবিলাকো নাজানো কি কি আছে। ইয়াত বহুতো ধৰণৰ আমাৰ ইয়াত পখিলা বাটাৰফ্লাইটো পোৱা যায়, য'ত মানে বিশ্বতে পোৱা নাযায় ইয়াত আমি পাবলৈ সক্ষম হওঁ। গতিকে ইয়াত আমাৰ যিখিনি প্ৰজাতিবোৰ বিভিন্ন ধৰণৰ জীৱ জন্তুবোৰ আমি পাই আছোঁ, আমাৰ কাৰণে গৌৰৱৰ কথা আৰু আমি এইটোক লৈ গৌৰৱ কৰিছোঁ। কাৰণ আমাৰ বিটিআৰ অঞ্চলত এতিয়া অকল ৰাইমনা নেশ্যনেল পাৰ্কে নহয়, বহুতো ধৰণৰ পাৰ্ক এতিয়া আছে। গতিকে মই ভাবোঁ আমাৰ এই অঞ্চলখন এই পাৰ্কৰ দ্বাৰাই আমি এতিয়া সুনাম অৰ্জন কৰিবলৈ আমি এই সন্ধিখনত আমি এই অৱস্থাটো পাইছোঁহি। কাৰণ আগত আপোনালোকে চাওক, ৰাইমনা নেশ্যনেল পাৰ্কটো বাদি দিয়ক, যেতিয়া মানে পাৰ্ক ঘোষণা কৰা নাছিলে সেই সময়তো এই জংঘলটো বহুত ঠিক বা ঘনই আছিলে। তেতিয়া মানুহবিলাকে গাঁৱতে আহিবৰ কাৰণে ভয় কৰিছিলে। এতিয়া মানুহবিলাকে এতিয়া আমাৰ ইয়াত শান্তি বাতাবৰণৰ সৃষ্টি হোৱাৰ পিছত এতিয়া কালি ৰাইমনা পাৰ্ককে আহিব বিচাৰে, জংঘলতে সোমাব বিচাৰে মানুহবিলাকে। এইটোৱে আমাৰ কাৰণে এটা এটা বাৰ্তা বুলি আমি ক'ব লাগিব। দেশে বিদেশে আমাৰ যিসকলে পৰিভ্ৰমণ কৰিবৰ কাৰণে আহে, ট্ৰেভেলাৰ্ছসকলে আহে, তেওঁলোকে এতিয়া বহুত আনন্দৰে ইয়াত উপভোগ কৰিব পাৰিব। আশে পাশে ইয়াত হোমষ্টেৰ ব্যৱস্থা এতিয়া কৰা হৈছে।